बिटिआर सरकारा आइजोफोरनि गोहोखौ गोख्रों खालामनो थाखाय माइनाव सोरां बिथांखिनि गेजेरजों सेल्फ हेल्प ग्रुपफोरनो 25,000नि चेक राननाय हाबाफारि लादों। मख'जाथावदि बिटिआर सरकारा 6,000 सेल्फ हेल्प ग्रुपफोरनो 25,000नि चेक राननो थांखि लानाय बायदि दिनै गिबि खेबनि थाखाय क'क्राझार जिल्लानि सिङाव थानाय थिनालियाव क'क्राझार जिल्ला आरो चिरां जिल्लानि मोन 16 समस्तिनि 13,788 सेल्फ हेल्प ग्रुपफोरनो 25,000नि चेक राननाय हाबाफारि लादों। हाबाफारियाव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर', रायजो सभानि एमपि रोनगोरा नार्जारी, एमएलए लरेन्स इस्लारि, बिटिआरनि मावफुं सोद्रोमा रेवरेवा नार्जिहारि, बिटिआरनि मावफुं सोद्रोमा अरूप कुमार दे, एमसिएलए माधव चेत्री, एमसिएलए साइखं बसुमतारी, एमसिएलए सुजल सिंहा, आइजो गांखंनि आफादगिरि लोगोसे क'क्राझार सहरनि मिउनिसिपालिटि बोर्डनि मासिगिरि प्रतिभा ब्रह्म आरो इउपिपिएल राजखान्थि हान्जानि दैदेनगिरि आरो क'क्राझार जिल्ला आरो चिरां जिल्लानि सेल्फ हेल्प ग्रुप सोद्रोमाफोरा बाहागो लादों। बिटिआर सरकाৰৰ নিজৰে এটা ফ্লেগশিপ প্ৰগ্ৰাম মাইনাও সোৰাং বিথাংকি এই ফ্লেগশিপ প্ৰগ্ৰামটো আমাৰ যোৱা বছৰ আৰম্ভ হৈছিলে। যিসকল সেল্ফ হেল্প গ্ৰুপ বিভিন্ন কামত নিয়োজিত হৈ আছে তেখেতসকলক বিটিআৰ চৰকাৰৰ পৰা আৰ্থিক সাহায্য দিয়া আৰু ইয়াৰ টাৰ্গেটটো হৈছে 75,000, কিন্তু এইটো তিনিটা কিস্তিত এইটো দিয়া হ'ব। আৰু যোৱা বছৰ আমি 3,800 সেল্ফ হেল্প গ্ৰুপক 25,000 কৰি দিয়া হৈছিলে। এই বছৰ আমি 6,000 সেল্ফ হেল্প গ্ৰুপক 25,000 কৰি দিয়া হ'ব। আৰু আজি 6,000 সেল্ফ হেল্প গ্ৰুপৰ ভিতৰত ইতিমধ্যে আমি শালবাৰী, বিজনী আৰু মছলপুৰ সাব ডিভিজনটো দিয়া হ'ল। আজি আমাৰ পৰ্বতজৰা, গোসাইগাঁও, কোকৰাঝাৰ আৰু চিৰাং এইখিনি সাব ডিভিজনত আজি দিয়া হৈছে। প্ৰায় 1700তকৈ অধিক আমাৰ সেল্ফ হেল্প গ্ৰুপক 25,000 চেক আমি বিতৰণ কৰিছোঁ। আমি বড়োলেণ্ডত শান্তি অহাৰ পিছত নতুন এটা জাগৰণ আমি আৰম্ভ কৰিছোঁ। এই জাগৰণটো হৈছে যে এডুকেশ্যনৰ শিক্ষাৰ কাৰণে জাগৰণ। আমাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যাতে গুণগত শিক্ষা পাব পাৰে। ছেকেণ্ডটো হ'ল অৰ্থনৈতিক জাগৰণ। ইমান বছৰে আমাৰ অঞ্চলত অস্থিৰতাৰ কাৰণে আমাৰ অৰ্থনৈতিকভাৱে পিছ পৰি আছিলে। সেইকাৰণে আজি অৰ্থনৈতিক নতুন জাগৰণ, অৰ্থনৈতিক নতুন সংগ্ৰাম আৰম্ভ কৰিছোঁ। আৰু সেই অৰ্থনৈতিক সংগ্ৰামত আমি মেইনলি টাৰ্গেট কৰিছোঁ আমাৰ মহিলাসকলক, বাইদেউসকলক, যিসকলে নেকি পুৱাৰ পৰা গধূলিলৈকে পৰিয়ালটো আগুৱাই নিয়াৰ কাৰণে চিন্তা কৰে, সমাজটো আগুৱাই নিয়াৰ কাৰণে চিন্তা কৰে। তেখেতসকলক আমাৰ প্ৰায় 20টা বিভিন্ন স্কিম আমি বনাইছোঁ, যিয়ে নেকি ডাইৰেক্ট লাভটো আমাৰ বাইদেউসকলে পাব। আৰু ইয়াৰ কাৰণে এই মাইনাও সোৰাং বিথাংকিৰ দ্বাৰা 25,000 যিটো চেক দিছোঁ তেখেতসকলক টাৰ্গেট কৰি দিয়া হৈছে। আৰু এটা জাগৰণটো হৈছে বিটিআৰ অঞ্চলত যাতে চিৰস্থায়ীভাৱে শান্তি, সম্প্ৰীতি, নিৰাপত্তা আৰু সমন্বয়টো থাকে। ইয়াৰ কাৰণে সমাজৰ লগত বিটিআৰ চৰকাৰখনে 100% এংগেজ হৈ পেলাই সকলো জাতি, জনগোষ্ঠী, ধৰ্মৰ লোকৰ একেলগে আমি থাকি পেলাই এটা নতুন জাগৰণ আৰম্ভ কৰিছোঁ। অনাগত দিনত যাতে ভাৰতৰ ভিতৰত বিটিআৰ অঞ্চলটো সকলোতকৈ শান্তিৰ এটা স্থান হ'ব পাৰে, এইটো লক্ষ্য ৰাখি আমি এই তিনিটা জাগৰণ আৰম্ভ কৰিছোঁ। মই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাব বিচাৰিছোঁ। আজি তেখেতে যোৱাকালি অসমলৈ আহিছিলে, আমি সকলো আদৰণি জনাইছোঁ। আৰু ইয়াৰ লগতে আমি ধন্যবাদ জনাইছোঁ যে তেখেতে আজি ভাৰতবৰ্ষৰ শেষজন ব্যক্তিলৈকে চিন্তা কৰিছে। আৰু সেই শেষ ব্যক্তি যিখিনি BTCত আছে, যিবিলাক দৰিদ্ৰ সীমাৰেখাৰ তলৰ, আজি তেখেতৰ বিভিন্ন আঁচনিৰ দ্বাৰা লাভ হৈছে। ইয়াৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ। তেখেতে ভাৰতবৰ্ষখন বিশ্বগুৰু কৰাৰ কাৰণে, আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ কাৰণে যি এটা সপোন দেখিছে, যি এটা আঁচনি আনিছে, এই আঁচনিটো আমি সদায় সহায় কৰি যাম আৰু ইয়াৰ লগত আমি সদায় কাম কৰি যাম। আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতে স্বাধীনতাৰ পিছত প্ৰথমজন মুখ্যমন্ত্ৰী যিয়ে নেকি মানৱতাৰ শ্ৰেষ্ঠ চিন্তা কৰি কিছুমান কাম অসমত আৰম্ভ কৰিছে। অৰুণোদয় দিয়া হৈছে, মাইক্ৰ' ফাইনেন্সৰ ঋণবিলাক মাফ কৰিছে। আজি ৰেচন কাৰ্ডৰ লগত 5 লাখ টকা পৰ্যন্ত হেল্থ যিটো আমাৰ কেয়াৰৰ কাৰণে, নিজৰ বেমাৰ আজাৰ চোৱাৰ কাৰণে 5 লাখ পৰ্যন্ত তেখেতসকলক সহায় কৰাৰ কাৰণে আঁচনি আনিছে। ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু আজি হাজাৰ হাজাৰ বাইদেউসকল, মাসকল আহি আমাৰ এই সংগ্ৰামত অংশগ্ৰহণ কৰা,
চেক ৰিচিভ কৰাৰ লগতে এই সংগ্ৰামত অংশগ্ৰহণ কৰাৰ কাৰণে মই তেখেতসকলকো বিটিআৰ চৰকাৰৰ হৈ অশেষ ধন্যবাদ জনাইছোঁ। আৰু পৰিৱেশ এটা আহি গ'ল যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে শক্তিশালী প্ৰধানমন্ত্ৰী হিচাপে ভাৰতবৰ্ষখন নেতৃত্ব দিব। আৰু আমাৰ বিটিআৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মৰ ৰাইজে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আগত আছিল, অনাগত দিনতো আমি তেখেতৰ লগত সদায় থাকিম আৰু তেখেতক শক্তিশালী ৰূপত আগুৱাই নিয়াত আমি সদায় সহায় কৰি যাম। যিটো লাখপতি মহিলা বা লাখপতি বাইদেউ 1,33,000 আমি চিলেকশ্যন কৰিছোঁ। ইয়াৰ ভিতৰত প্ৰথম কিস্তিত 10,000 বাইদেউসকলক আমি প্ৰায় 100 কোটি টকা খৰচ কৰি তেখেতসকলৰ বিভিন্ন আঁচনি তেখেতসকলে কৰিব বিচৰা, বোৱা কটা কৰিব বিচৰা, মুৰ্গী পালন, গাহৰি পালন, আচাৰ বনোৱা, মাছৰুম বনোৱা বিভিন্ন কাৰ্যত তেখেতসকলক আমি ডাইৰেক্ট সহায় কৰি আছোঁ। আৰু এটা 10,000টো আমাৰ ৰেডি হৈ গৈছে। হয়তো নিৰ্বাচনৰ কাৰণে সকলোকে আমি চেক বিতৰণ কৰিব নোৱাৰিম। কোড অফ কণ্ডাক্ট উঠি যোৱাৰ লগে লগে এই 10,000ক 5 কিস্তি দিম। আৰু এই বছৰৰ শেষৰ ফালে আৰু 15,000 আমি ৰেডি কৰি আছোঁ। তেখেতসকলক এই বছৰৰ শেষৰ ফালে আৰু 15,000ক আমি ডাইৰেক্ট আৰ্থিক সাহায্য কৰিম। গতিকে আমাৰ টাৰ্গেটটো হৈছে 1,33,000 প্ৰথম কিস্তিত আমি বাইদেউসকলক লাখপতি হোৱাত আমি সহায় কৰিবলৈ গৈ আছোঁ। এটা অধিক সূচনা বাজাজ বাইক কিনিবলৈ আগ্ৰহীসকলৰ বাবে ভাল খবৰ। কোকৰাঝাৰ চহৰত অৱস্থিত ডাউহাৰু অটো এজেন্সিয়ে 6 মাৰ্চৰ পৰা 12 মাৰ্চলৈ মেগা লোন আৰু এক্সচেঞ্জ মেলা আগবঢ়াইছে। ডাউহাৰু অটো এজেন্সিৰ গ্ৰাহকসকলে কম ডাউন পেমেণ্ট পৰিশোধ কৰি বাজাজ বাইকৰ সুবিধা ল'ব পাৰে। আপুনি কোকৰাঝাৰ চহৰত ডাউহাৰু অটো এজেন্সি শ্ব'ৰুম লগতে কাৰিগাঁও উৎসৱ বিপণী আৰু দতমা উৎসৱ বিপণী আৰু ভোটগাঁৱৰ উৎসৱ বিপণী শাখা কোঠালৈ যাব পাৰে। বাজাজৰ বাইক উৎসাহীসকলে তেওঁলোকৰ বাইক আৰোহীসকলৰ বাবে এটা বিনামূলীয়া নিশ্চিত উপহাৰ লাভ কৰিছে। 2টা হেলমেট মুক্ত, 5 লিটাৰ পেট্ৰল ফ্ৰী, বাইক গ্ৰাহক বিনামূলীয়া নিশ্চিত উপহাৰ আৰু বিনিময় অফাৰৰ সৈতে। আন এটা ভাল বিকল্প হ'ল আপুনি 500 টকা পৰিশোধ কৰি ইচ্ছামতে বাজাজ বাইক এখন কিনিব পাৰে আৰু 5% হ্ৰাস কৰিব পাৰে। আপুনি 6000399187 অধিক জানিবলৈ 8822018193 নম্বৰত ফোন কৰিব পাৰে।